আমাৰ মুকলি বিহুৰ এই অনুষ্ঠান উন্মোচন কৰিব আমাৰ বাবে গৌৰৱৰ কথা। মই মেঘৰঞ্জনীক অনুষ্ঠান আমাৰ উদ্বোধন কৰাৰ আগতে এটি বিহু গীতেৰে বিহু অকণমান এটা কলি খাই আমাৰ নঙলা খুলিবলৈ অনুৰোধ জনাইছোঁ। অতি কৈছে নে হৰ মুখাৰে মোহৰা ঐ তাতো কৈছে নে হৰৈ মাকো ঐ তাতো কৈছে নে হৰ বহাগৰ বিহুতি ঐ নে পাতি কেনে কৈ থাকো। নঙলা খুলি আমাৰ মুকলি মঞ্চৰ এই বিহু কলিখন মুকলি কৰিবলৈ অনুৰোধ জনাইছোঁ। মেঘৰঞ্জনী আছে, আমাৰ দৰ্শকসকল আছে ইয়াত। আজি আমি সকলোৱে মঙলদৈৰ এই ঐতিহ্যমণ্ডিত বিহুখনত মুকলি বিহু আমি উপভোগ কৰোঁ। আটাইকেইগৰাকী বিহুৱতীক